ভাল লাগা হইছে সঁচাই না তোকে মোর এনকে নিবা বিরাট লাজ লাগছে সৌৰৰ ঘৰত কাবাই গামছা পিন্ধি যায় না এখন লং পেন্টও নাই তোৰ এবারে লম দে বাপা হারি কিনো মান মারবি তই ও জিলাপি মোর কিনো যাবা বিরাট লাজ লাগছি কইছা লাজ লাগছি যাবা লাজ লাগছি কিয়নো জোৱাই কিবা সৌৰৰ ঘৰত যাবা লাজ কৰে নেকি নহয় আগতে লাজ লাগা নাছিল আজিকালি লাগে হ'ব দে লাজ কৰাৰ একো দৰকাৰ নাই সেইখানতো তোৰ নিজৰ ঘৰ গতিকে লাজ কৰবা নালাগে নিজৰ ঘৰ মানে আমাৰ চাহবৰ খনিছনা ব্যৱহাৰ কৰিব পাৰিম না যেনকে থাকুং যেনকে খাং যেনকে হুম ও নিজৰে না পাৰিবি তো কিয় নৰবি পাৰিবি দে যাও হেই ইমান টাইম ৰূপ লাগে ভাগৰ লাগি গৈছে কিন্তু গণেশ বাবা দেখোনে ও ভালে আছা না একবার সেবা করে ডিংরতে ধরি থাকছুন ডাঙ্গবা পারছি না আস্তে ইয়ে দুডাল দুডাল নেস ইয়ে ব্যাং ও ইগিটা দেখোন ভুন্টি হাত কি লোকেল ট্রেন আহা দি আহিছে ওয়ে এনকে যদি খুচকাৰে কথা পাতি পাতি আহি থাকে এন্দৰে ডিৰি নালগে কাৰ লাগবুৱে হ ভন্টি মই এতে ৰখি আছো হংকলে কাইনো ইটোৱে তোৰ পুৰণা ভাল পাও না কি হেই নহয় দাদা আমাৰ কাৰণে ৰখি আছে হবাই ই দেখোন মস্ত শকত হৈ গেলে ও কিছুম ৰ সোনকালে যামছো হ ভন্টি মই এতে ৰখি আছো হংকলে কাইনো ইটোৱে তোৰ পুৰণা ভাল পাও না কি হেই নহয় দাদা আমাৰ কাৰণে ৰখি আছে হবাই ই দেখোন মস্ত শকত হৈ গেলে ও কিছুম ৰ সোনকালে যামছো ও দাদা তই ইয়াত কি কৰি আছা এ টন্ডৰ কাৰণে ৰখি আছো ইমান দেৰি কৰিব লাগে না নহয় লাহে লাহে আইছুং যে সেইকাৰণে দেৰি হৈছি শুনি যাবাই ইগলাখান বস্তু আৰু কি আনব লাগে এ কুৰমা ঘৰত আহিলে বোলে খালি খালি আহিব নাপায় আৰু যিটো কুল ফুল পাইছুং নহয় কিবা দুখন হাত থকা নিচিনা অলপ বেলেগ ধৰণৰ পালং যে সেইকাৰণে লৈ আনছুং এ আছে আমাৰ ঘৰত ইগলাখান ঐ যৌ তনৰ কাৰণে ফাটাৰে ৰখি আছে ভন্টি ৰাস্তা গিলাখন সব বেলেগ হৈ গেল আজিকালি ফটা শহুৰ ভালে আছে না ভালে আছে দে পিছে তই ভালে আছা আছুং দে দে ভন্টি ইটো কিয় আনছে লগত নকবি আৰু দাদা এখনৰ পৰা এই ৰেডিঅ'টা পাইছে এই ৰেডিঅ'টা নেৰে দে হ'ব দে একো নহয় গান শুনব পাৰব ঐ ভন্টি ৰচু ৰ অলপ সময় তনক ফটো কপি লৈ থাকিম দে না স্পীড এতিয়া থাকি যাব দে ৰেডি ভাল লাগছি ইনকে দি দে হসি দে উঠছুং না উঠছ কেংকিনি ভিতর ঘুমাই যায় না ভন্টি চাচোন বিৰাট ভাল লাগছে দেখা বেছি বোকা কৰিব নৰে নাকি হ'ব দে মই মোবাইলতে চাফা কৰি দিম